আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। ইছলাম এনে এটি জীৱন বিধান যিয়ে মানৱ জাতিৰ সম্পূৰ্ণ জীৱনক সুসংগঠিত আৰু সুসংহত কৰে। আল্লাহৰ একত্বৰ ওপৰত বিশ্বাস স্থাপন কৰাৰ লগে লগে আমি তাক কাৰ্যৰ দ্বাৰা সাব্যস্তও কৰিব লাগিব। ইমান অনাৰ পিছত ইমানৰ চাহিদা অনুযায়ী কৰা কৰ্মবোৰক আমলে সোৱালিহ বুলি কোৱা হয়। সেইকাৰণে কুৰআনত ইহকাল পৰকালৰ সৰ্বাংগীন মংগল আৰু সাফল্য সেইসকলৰ বাবে নিৰ্ধাৰিত কৰা হৈছে বুলি বাৰে বাৰে কোৱা হৈছে যিসকলে ইমান আনি আমলে সোৱালিহ কৰিছে। মানুহৰ অৰ্থনৈতিক, সামাজিক, বস্তুগত, আধ্যাত্মিক, ৰাজনৈতিক চিন্তা তথা মতাদৰ্শত যাৱতীয় সমস্যা আৰু বিষয়বোৰ ইছলামৰ সীমাৰ অন্তৰ্ভুক্ত হোৱা আৰু মানুহৰ কৰ্মময় জীৱন সম্পূৰ্ণৰূপে পৰিবেষ্টিত হোৱাৰ নাম আমলে সোৱালিহ। সহজ ভাষাত মানুহৰ আভ্যন্তৰীণ চিন্তাধাৰা আৰু বাহ্যিক ক্ৰিয়াকৰ্মক পৰিশোধিত কৰি ইহকালত শান্তিময় আৰু পৰকালত সৰ্বাংগীন কল্যাণ দান কৰাই ইমান আমলে সোৱালিহ বা ইছলামৰ উদ্দেশ্য। এই উদ্দেশ্যেই আল্লাহে নবী ৰসুলসকলক প্ৰেৰণ কৰিছে।